হেল্ল' এভৰিৱান, প্ৰাঞ্জুষ্টাৰীৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। বহুদিন এইকেইদিন ভিডিঅ' দিয়া নাছিলোঁ, মোৰ চৰ্দি লাগি আছিলে আৰু মাতটো অলপ ভাগি আছিলে, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আজি সেইকাৰণে ভাবিলোঁ বহুত দিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াওঁ বুলি পুৱাৰ চাহকাপৰ লগতে আজি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু আজি ভিডিঅ'টোত মই মোৰ দিনটোত কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু আপোনাৰ শিশুসকলৰ কাৰণে এটা খুব ধুনীয়া ৰাগী ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। আজি মই বনাবলৈ লৈছোঁ ৰাগী আৰু চুজিৰ এটা ৰেচিপি, যিটো খুবেই সহজ হয়। তাৰ কাৰণে মই অলপমান গাখীৰ লৈ লৈছোঁ। মই তাইক বৰ্তমান গৰু গাখীৰে খুৱাওঁ। তাই এবছৰ হৈ যোৱাৰ পাছত মই তাইলৈ বনাবলৈ গৰু গাখীৰে ব্যৱহাৰ কৰোঁ। গৰু গাখীৰৰ লগত অলপমান পানীও মিক্স কৰি লওঁ বাৰু। আৰু মই লৈ লৈছোঁ ৰাগী 1 চামুচ, আৰু এই ৰাগীটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ। আপোনাৰ শিশুটিৰ কাৰণে খুবেই হেল্ডি হয়, আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰিব। আৰু এইখিনি মই প্ৰথমতে ঠাণ্ডা গাখীৰত মিলাই লৈছোঁ, আৰু প্ৰথমে ইয়াৰ যিখিনি গোটা পাতি থকাখিনি প্ৰথমে নাইকিয়া কৰি ল'ব লাগিব, নহ'লে গৰম গাখীৰত দিলে গোটা হৈ থাকে। আৰু ইয়াৰ লগতে মই মিক্স কৰিম চুজি, আৰু চুজিৰ লগত মই মাখানা ভাজি গুড়ি কৰি থৈছিলোঁ। ইয়াৰে চুজি আৰু মাখানাৰ যিটো মিক্স মই কৰি থৈছিলোঁ, তাৰে মই 1.5 চামুচ লৈ লৈছোঁ। আৰু এইখিনিও মই ঠাণ্ডা গাখীৰতে দি দিছোঁ, কাৰণ চুজিখিনি কেতিয়াবা গৰম গাখীৰত দি থৈ দিলে গোটা পাতি থাকে। সেইকাৰণে মই আগতীয়াকৈ এনেকৈ মিলাই লৈছোঁ, তেতিয়া বনাবলৈ খুব সহজ হয়। আৰু এতিয়া গেছ অন কৰি মই যিখিনি মিক্স কৰি থৈছিলোঁ চচপেনটোত, সেইখিনি মই এতিয়া দি দিছোঁ। আৰু এই মিশ্ৰণটো বনাওঁতে লৰাই থাকিব লাগিব, আৰু গেছটো ল' টু মিডিয়াম ফ্লেমত ৰাখিব লাগিব। আৰু এইখিনি যাতে গোটা পাতি নাৰাখে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। আৰু এইখিনিত মই দি দিছোঁ ৰাগী পেকেটটোৰ লগত একেলগে অহা শুকান গুড়। আৰু ইয়াত কি মিক্স আছে ইয়াত ধুনীয়াকৈ লিখা হৈছে। মই আগতেও ইউজ কৰিছোঁ, আৰু আজি যিহেতু তাইলৈ বনাইছোঁ সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ বুলি। আৰু ইয়াৰে মই অলপমান মোৰ আন্দাজমতে দি দিছোঁ, কাৰণ মই ইয়াত এটা খেজুৰ দি দিম।
লাহে লাহে এনেকৈ লৰাই থাকিব তলত যাতে লাগি নধৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু এইটো মই খেজুৰ দি দিছোঁ খেজুৰটোৰ বাকলি আৰু গুটিটো এৰুৱাই ল'ব লাগিব মই আগতে এৰুৱাই থৈছিলোঁ সেইকাৰণে তাত দি দিলোঁ আৰু এইখিনি খুব ধুনীয়াকৈ এতিয়া ডাঠ হ'বলৈ লৈছে যিমান পাৰে লৰাই থাকিব লাগিব নহ'লে তলত লাগি ধৰাৰ চান্স থাকে আৰু এয়া চাওক খুব ধুনীয়াকৈ হৈ গৈছে আৰু ভিজি গৈছে আৰু এইখিনি এতিয়া মই 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম আৰু এয়া হৈ গ'ল ৰাগি আৰু চুজিৰ এটা খুব হেল্ডি ব্ৰেকফাষ্ট আৰু মই অলপমান ঘিউ দি দিছোঁ তাইক খুৱাবৰ কাৰণে আপোনাৰ শিশুটিক এবাৰ খুৱাই চাবচোন শিশুটিৰ ওজন বৃদ্ধি কৰাত আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বহুত সহায়ক হয় চাওঁ আহা মামাম খাবা মামাম 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 কোনে খায় খাবা অকণমান মামাম এপুল কোনটো এই বাবা বল বল নাই এতিয়া মাম অকণ খাই দিব ন মাম অকণ খাবা চব পৰি যাব চোৱা খোৱা অকণমান লোৱা আহা এইক এতিয়া ইমান সহজতে খুৱাব নোৱাৰি মই এই লগত অকণমান লাগিব লাগিব খেলনা বস্তু দিব লাগিব খুৱাই মেলি লওঁ সেইকাৰণে তাৰপিছত আকৌ আপোনালোকক মই লগ পাই আছোঁ কি হ'ল dia hai boleh hisap demi boleh hisap sana আমি আহিছোঁ চান্দুৰ চুলি কটাবলৈ পাৰ্লাৰলৈ গৈছোঁ আৰু তাৰ চুলিবোৰ বহুত দীঘল হৈ গৈছে গৰমত অকণমান কষ্টও পায় অকণমান খজুৱাইও থাকে সেইকাৰণে চেম্পু কৰিছোঁ যদিও তাই তাৰমানে বৰ এটা ভাল পোৱা নাই তাৰমানে সেইটো কাৰণে কটাই আনোগৈ চুলিখিনি এনেই জন্মৰ পৰা বাৰু ঘৰতে কাটি থাকোঁ আইতাকে কাটি দিয়ে সেয়াই আৰু এতিয়া সেইকাৰণে অলপমান চুটিকৈ কটাই আনোগৈ তাইও ভাল পাব আৰু এতিয়া অলপমান গৰম লাগিছে এতিয়া আৰামেই পাব বুলি ভাবিছোঁ আৰু সেইকাৰণে তাইক পাৰ্লাৰলৈ লৈ আহিছোঁ একো দিগদাৰ নকৰিলেই হয় আৰু আমিও ঘৰ আহি পালোহি এতিয়া মই আছোঁ পাকঘৰত ভাত ৰান্ধি আছোঁ আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব যদি চাই ভাল পালে ভিডিঅ'টো মোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক মই আকৌ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ